ভিডিঅ'টো পাৰিলে 360p 480p কৰি চাব। হেল্ল' ফ্ৰেণ্ডছ, আপোনালোক সকলোকে স্বাগতম আমাৰ অন্য এটা ব্লগলৈ। আৰু এতিয়া আমি গৈ আছোঁ বিয়াখনলৈ ৰাতিপুৱা উঠি পানি। এতিয়া তাত মানুহ আছে, তেহেঁতক পঠিয়াই আমি যাওঁ তালৈ। আকৌ আমি কাপোৰ সলাবলৈ আহিব লাগিব। ত' ব্লগটো আৰম্ভ কৰোঁ আহক, লাষ্টলৈকে চাব নাপাহৰিব। এই গ'লে কেমেৰাটো দিলি। আৰু এতিয়া আমি বিয়াখন পাই গ'লোহি। এইফালে চাওক, পুৰা ধুনীয়াকৈ সজাই থোৱা আছে। খালি এখন আছিলে জাষ্ট, আজি গোটেইকেইখন আহি গ'ল। আৰু এইফালে ইয়াত খানা বনোৱা ষ্টাৰ্ট হৈ গ'ল পুৰা মজাকে। সেইফালে খানা বনাই হৈ গ'ল পুৰা, খাই দিওঁহে লাগে আৰু এতিয়া। সেইফালে খানা বনাই আছে আৰু এতিয়া আমি আহি পাই গ'লোহি ভিতৰত। ভিতৰত নাই, এইফালেদি নেদেখাওঁ আপোনালোকৰ, ৰ'ব একদম পুৰা এণ্ট্ৰি গেটেদি দেখাই আছোঁ। পুৰা ফুল গেং, পাছলৈকে চাই লওক দেখিছে যদি। এতিয়া আমাৰ ফুল গেং তিনিটা, উপায় নাই এতিয়া আমাৰো গেং আৰু মই মেম্বাৰ নাই। এতিয়া আমি গৈ আছোঁ, দেখাইছোঁ পুৰা ফুল এণ্ট্ৰি। এইখনৰ পৰা দেখাম আৰু এইখনৰ পৰা দেখাম, এইখনৰ পৰা দেখাই আছোঁ। এয়া ফুল এনেকুৱা পিছত তিনিখন আছে আকৌ, দৰকাৰ নাই। এইফালেদি সোমাই এইকাৰণে খুলি থৈছে আৰু চফা কৰি থৈছে। তাৰপিছত এনেকে সোমাই, ভাইটি সোমাই যা। এইফালে ৰাইজ মানুহ বহিব, এইফালে কইনা বহিব নি। তাৰপিছত সেইফালে কইনাৰ চকীখন আছে। অ' ভাই চাহ মজা বনাইছে, চিনেমেটিক শ্বট এটাকে বনাই দিনি। মজা লাগিছে, সঁচাকৈ মজা লাগিছে। লাইটটো জ্বলাওঁতে ক'তছিলে? তাৰপিছত এইফালে গোটেই ফেনৰ চুইচ আছে। এইফালে এজন প্ৰথম ভক্ত বহিলেই, কোনো নাই আগফালে খাবলৈ আহিছে হে। কিমান আমি মাত্ৰ শুবলৈ পাইছোঁ 3 ঘণ্টা, মাত্ৰ 3 ঘণ্টা শুবলৈ পাইছোঁ। তাৰপিছত এজন আহি ইয়াত বহি আছেহি, এজন আহি ইয়াত শুই আছেহি। বাছ পাছত লগ পাই আছোঁ। এতিয়া ইমান দীঘল কৰোঁ ভিডিঅ'টো, ব্লগটো বেয়া হ'ব। আৰু এয়া বৰ্তমান মই বিয়াখনতে আছিলোঁ, কাম চাম কৰি আছিলোঁ। মানে তো স্কুটি দেখিছে মানে, বস্তু অনা নিয়া কেইবাৰ কৰিলোঁ ঠিক নাই, তেল ভৰোৱা অনা নিয়া। তাৰপিছত এতিয়া আমি ঘৰলৈ গৈ আছোঁ, অকণমান ওলাই মেলি আহোঁগৈ। এতিয়া ওলাই মেলি ৰেডি হৈ গ'লোঁ, মই এবাৰ পাছত বহিলোঁ, সিহঁতে চলাইছে। ওলাই মেলি হৈ গ'লোঁ, এতিয়া ব'লক বিবাহখনলৈ যাওঁ, চলো। আৰু এইফালে এয়া জোৰোণৰ মানুহ পাই গ'লহি, এতিয়া নিয়ম চিয়ম অলপ হ'ব আৰু। আৰু এতিয়া এইফালে সকলোকে ভিতৰত বহুৱালেহি, আৰু এইফালে কইনাক সজুৱাই আছে, ৰ'ব দেখাই আছোঁ। আৰু এইফালে এয়া কইনা বহি আছে, সজাব আৰু লাহে। কইনা এইফালে নোচোৱাই হ'ল নহয়, ৰ'ব কেমেৰাটোৰ ফালে মই মাতি দিছোঁ, ৰ'ব। অ' বাইদেউ, এইফালে চাই দিয়া। বুজিছেনে, বেলেগ হাঁহিছে, দেখিছেনে ৰাইজ? আৰু এতিয়া এয়া জোৰোণৰ মানুহ যাবলৈ লৈছে। আৰু এইফালে এয়া ৰিচিপশ্যনত খানা ষ্টাৰ্ট হৈ গ'ল, পূৰা চবেই পূৰা মজাকৈ খাই আছে। এইফালে পূৰা জলপান, আৰু এইফালে পূৰা বুফে চলি আছে। সেইকাৰণে লেকচাৰ মাৰিছে, চব এটাই কথা পাতি আছে। এইফালে গাইজ পুৰা
সেইফালে পূৰা হয় এইফালে পূৰা ৰিচিপশ্যন পূৰা খানা চলি আছে আৰু এফালে জলপান চলি আছে আমি খাই মেলি আজৰি এতিয়া আমি ভিডিঅ'তে পাক মাৰি আছোঁ আৰু এইফালে কইনাৰ মজাকৈ মেকআপ চলি আছে চাই লওক একচাত পূৰা হেভিকৈ চলি আছে আৰু এয়া সকলো ৰৈ আছে কইনাৰ পূৰা ভিডিঅ' বনি আছে কেমেৰামেন কেনি গ'ল হেৰিয়া পূৰা ভিডিঅ' বনি আছে এয়া গাইজ সময় গৈ গৈ এতিয়া কেইটা বাজিলেগৈ 6টা 7টা বাজিব হ'ল 7টা বাজিলে 4 মিনিট মাত্ৰ কইনা যাবগৈ গাইজ দেখোন এতিয়া অঁ আৰু আপোনালোকক লগতে মই ক্লিপবোৰ দেখাবলৈও হোৱা নাই মই মানে অহা যোৱা কাম কি ক'ম মানে আপোনালোকে গম পায়েতো বিয়াখনলৈ কাম কেনেকুৱা হয় আৰু এইফালে বাহিৰতে গাই গৈছোঁ এইবাৰ উপায় নাই আৰু এতিয়া এয়া পানীত লোৱা সময় আহি গ'ল এয়া লাহে লাহে আহি আছে আৰু নেপায় মাহী আকৌ নাচ কি হ'ল এয়া কইনাক গা পা ধুৱাই জেগালৈ নিয়া হৈছে দৰা পাই গ'লি গাইজ দৰা পাই গ'লি মজা কি ওলাইছে বে
কি মুখখন দেখা অলপ তোৰ নিজৰ চাউল নাই দেখি আছে পুৰা দেখিছে পুৰা দেখিছে ভিনদেউ আমাক টকা দি দিছে পুৰা বম দি দিছে মানুহ আকৌ পুতাই দিলে চবকে এইখিনিতে মই স্প্ৰে মাৰি থাকোঁ মোক এনেকুৱা গালি পাৰে কেইজনমানে চাব দেই আৰু এয়া ল'ৰা বহিলেহি আহি পানী
চফা গাইছ দৰাই পাই গ'ল আগতে দৰা জিকি গ'ল ৰাইজ আমি কইনা পাৰ্টি হাৰি গ'লোঁ তাত নিয়ম চিয়ম চব খতম কৰি ইয়াত ৰাতিপুৱা হ'লেই লাহে লাহে এতিয়া কইনাক ঘৰলৈ লৈ আনিলে কইনাক ঘৰৰ পৰা যাব তেন্তে এতিয়া বিদায়টো দি থৈ আহোঁ আৰু ব'লক Oi, 10 águas.